প্ৰিয়ম পল্লৱী অসমৰ এজন অতি জনপ্ৰিয় ইনষ্টাগ্ৰাম মডেল, ইউটিউবাৰ আৰু অভিনেত্ৰী। তেওঁৰ প্ৰকৃত নাম পল্লৱী দাস। তেওঁ গোৱালপাৰাত জন্মগ্ৰহণ কৰিছিল। পল্লৱীয়ে গোৱালপাৰা TC চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা লাভ কৰে। পিতৃ অপন চন্দ্ৰ দাস আৰু মাতৃ উত্তৰা দেৱীৰ আশীৰ্বাদ শিৰত লৈ তেওঁ নিজৰ কেৰিয়াৰ আগবঢ়াই নিছে। প্ৰিয়ম পল্লৱীয়ে বিশেষকৈ তেওঁৰ ধুনীয়া হাঁহি আৰু আকৰ্ষণীয় লুকৰ বাবে ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ বিশাল অনুৰাগীৰ সংখ্যাই তেওঁৰ সফলতাৰ প্ৰমাণ দিয়ে। মানুহজনী মেইন, সুন্দৰী পমিলা আদিৰ দৰে জনপ্ৰিয় সংগীত ভিডিঅ'ৰ জৰিয়তে তেওঁ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কেৱল অভিনয়তে নহয়, আমাজন আৰু মিন্ত্ৰাৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ সৈতেও তেওঁ মডেল হিচাপে কাম কৰিছে। ব্যক্তিগত জীৱনত তেওঁ অতি সৰল আৰু এজন পশুপ্ৰেমী। তেওঁ যাত্ৰা কৰিবলৈ ভাল পায় আৰু আলু পিটিকা তথা মাছৰ দৰে অসমীয়া খাদ্য তেওঁৰ অতি প্ৰিয়। 2021 চনৰ 1 মাৰ্চত তেওঁ ভৃগু কাশ্যপৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৰ্তমান তেওঁ ইউটিউবৰ জৰিয়তে নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি থাকে। প্ৰিয়ম পল্লৱী কেৱল এজনী সুন্দৰী যুৱতীয়ে নহয়, তেওঁ হ'ল কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ এক উজ্জ্বল নিদৰ্শন। যিদৰে তেওঁ অসমৰ পৰা গৈ বলিউড আৰু হলিউডৰ অভিনেত্ৰী হোৱাৰ সপোন দেখিছে, সেই যাত্ৰা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে যে সপোন যিমানেই ডাঙৰ নহওক কিয়, পৰিশ্ৰম কৰিলে আকাশ চুবলৈ কোনেও বাধা দিব নোৱাৰে।